करत লাগিব। हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। आज আমি অৰুণাচলৰ প্ৰদেশৰ এটা বহুত ধুনীয়া ঠাই হিডেন প্লেছত গৈ আছো। বহুতে নজনা ঠাই, নাম হ'ল এংকানিন প্লেচ। বলক আমাৰ লগত আপোনালোক। ফ্ৰেণ্ডবোৰ আছে আমাৰ, এইবোৰ গাড়ী লৈ আমি গৈ আছো অৰুণাচল প্ৰদেশ। তুমি চাওক, হাই বল দিয়া। হাই গাইস, হেল্ল গাইস। আপোনালোকে চাই আছে এইটো হ'ল কপাটি চাহ বাগিচা। ইয়াৰ সমাজেৰে আমি গৈ আছোঁ আৰু আগত আমাৰ দুটা বাইক আছে আৰু পিছফালে দুটা বাইক আছে। আমি 5টা বাইকত 10জন মানুহ গৈ আছোঁ পূৰা। আৰু ইয়াৰ কপাটি হৈ শিলগুৰি হৈ একেবাৰে আমি পুৰাণ হৈ একেবাৰে আমি অৰুণাচল প্ৰদেশত সোমাই যাম। মাজবাট হৈ এইবিলাক গাড়ী চাই আছে, এইবিলাক গাড়ীতে চাহপাত খাই গাইছ আমি চাওক কিমান ধুনীয়া ৰোড পালোঁ, পাহাৰীয়া ৰোড। আৰু এই ৰোডেৰে আমাৰ ঘৰত উঠি আছোঁ। অল্প থিনে গাইছ আমাৰ গাড়ীৰ চকাও পুৰা স্লিপ কৰিছিল, তলৰ পৰা পৰি নগ'লোঁ। পৰি গ'লে একেবাৰে তলত, একেবাৰে আৰু এটা লাভ হৈ গ'লোঁ। আল্লাহ বচালে আমাৰ। বুলি কয়। ইয়াৰ পৰা আপোনালোক চাব পাৰিব গোটেই কিমান ধুনীয়া এটা ভিউ আহি থাকে। তাৰমানে ঠাইখনৰ নাম ভিউ পইণ্ট দিছে। ইয়াত আমি থিয় হৈছোঁ কেইটামান ফটো শ্বুট কৰিবৰ কাৰণে। আমিও আৰু অলপ আগুৱাই যাম, ভালে চাওক। আৰু বহুত ওপৰত উঠিম। नाजबुल, हाय बंधु बांधवी, कुछ बोलो हमारे ब्लॉग में। हाँ कुछ बोलो। हम तो क्या बोलेंगे, हम आए थे काम के लिए लेकिन नहीं मिला। वो बहुत नाखुश हूँ। किस लिए, किस काम के लिए आए थे? एक लड़की भी नहीं देखी मैंने। क्या हुआ, मूडी खराब। और आजाद, तुम किस काम के लिए आए हो? हम तो फकीर आदमी हैं, कहीं पे भी झोला लेके निकल जाते हैं, कुछ भी नहीं मिलते हैं। और ये देखिए पीछे का नजारा और ये आगे का नजारा, हमारा जो आप लोगों को देखने को मिलेगा आगे की ब्लॉग में। तो देखते रहिए, हमारे साथ जुड़े रहिए।
গেটত মানে কৈ আছে যে বাইকৱালাবোৰ যাব পাৰিব ইফালে গেটেৰে, আৰু যিবিলাক বাইকৰ পিছফালে বহি আছোঁ আমি সিহঁতক এই তলেৰে মানে নামি গৈ যাব দিছে, মানে অলপ ৰাস্তা আছে তলেৰে যাব দিছে। তো আমাৰ এতিয়া খোজকাঢ়ি যাব লাগিব তলত, আৰু সিহঁতে বাইকখিনি লৈ ইয়াত আগুৱাই যাব। এইটো অৰুণাচল, এইটো গেট হয়, মানে আপোনালোক ইয়াত আহি পাছ ল'ব লাগিব, নহ'লে অৰুণাচল যাবলৈ হ'লে আপোনালোকৰ ইয়াত পাছ ল'ব লাগে। সিহঁতেতো বাইক লৈ গুচি গ'ল, এতিয়া আমাৰ খোজকাঢ়ি যাব লাগিব। কোনফালেদি যাম ভাবি পোৱা নাই। তো বাইক লৈ সোমাব নিদিয়ে, মানে বাইক লৈ সোমাব দিয়ে, দুজনকৈ সোমাব নিদিয়ে, ছিংগল যাব লাগে। তো এতিয়া আমি পিছফালে কোনফালেদি নামি যাম ভাবি পোৱা নাই। আপোনালোকক দেখাই আছোঁ কোনফালেদি নামি যাব লাগে, আপোনালোক আহিলে আপোনালোকৰ সহজ হ'ব। চ' বলক। হেল্ল' গাইজ, আমাৰ বাকী ফ্ৰেণ্ডবোৰতো বাইক লৈ গুচি গ'ল। আমি এই চিৰিৰে তলত গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ কোনফালে যাব লাগে। এই আজাৰুদ্দিন, আমাৰ আজাৰুদ্দিন এতিয়া পাছ বনাই আছে অনলাইনত। কোনটো চাইডত পাছ বনাব লাগে? আজাৰ মুখেৰে অলপ কৈ দিয়া, কোনটো চাইডত পাছ বনাব লাগে? ILP অৰুণাচল অনলাইন, ILP অৰুণাচল অনলাইন কৰিব লাগে। আৰু চববিলাক এনেকুৱা প্ৰব্লেমত পৰিছে এতিয়া, একেলা মানুহৰ অৱস্থা বেয়া। চালাম আলাই হুজুৰ। গাইজ বহুত টাইম ৱেইট কৰাৰ পিছত আমি পাছ নাপালোঁ অৰুণাচল যাবলৈ, কাৰণ ছানডে আছিল আৰু ছানডেত পাছ নিদিয়ে, সিহঁতৰ অফিচবিলাক বন্ধ থাকে আৰু অনলাইনতো কৰিব নোৱাৰি, বহুত ডিষ্টাৰ্ব হয় আৰু বহুত ট্ৰাই কৰিলোঁ। চ' আমি পাছ নাপালোঁ। চ' এতিয়া আমি অৰুণাচল যাব নোৱাৰিলোঁ, আপোনালোকক অৰুণাচলৰ ভিউটো দেখাব নোৱাৰিলোঁ। চ' এতিয়া আমি ভূটান মুখে যাত্ৰা কৰিলোঁ, আপোনালোকক অলপ ভূটান দেখাম। ভূটানত যাব দিলে মানে আপোনালোকক ভূটানৰ ভিউটো অলপ দেখাই দিওঁ। আজি অৰুণাচল যাব নোৱাৰিলোঁ, বেলেগ কিবা দিন আকৌ অৰুণাচল আমি আহিম পাছ বনাই কিনে। যাবলৈ হ'লে আমাৰ ইয়াত এটা ভোটাৰ আই ডি জমা লৈ ইয়াত এটা ভিজিটিং কাৰ্ড দিয়ে, কেজুৱেল ভিজিটৰ কাৰ্ড। এইটো লৈ আমি অলপ আগত যাব পাৰিম, অলপ চাব পাৰিম, কিন্তু আকৌ সোনকালে উভতি আহিব লাগিব। এইটো চাই আছে আপোনালোক, এইটো হ'ল ভূটান গেট। ইণ্ডিয়াৰ পৰা ডাইৰেক্ট ভূটানে এণ্ট্ৰি গেট এইটো, আৰু ইফালে গোটেইখিনি ভূটান। ইফালে এইটো ভিজিটিং কাৰ্ডটো ল'লোঁ, এতিয়া যাব পাৰিম। ভিজিটিং কাৰ্ড লৈ আহি আছে আমিনুল। ইয়াত আমাৰ মহচিন আলি। এইটো চাওক আপোনালোক, ভূটানৰ ৰাস্তাৰে আমি ঘূৰি আছোঁ। হেল্ল' গাইজ, চাওক আমি ভূটানৰ ৰাস্তাৰে খোজকাঢ়ি আছোঁ এতিয়া। এইটো ভূটানৰ ঘৰ বাৰীবিলাক চাওক। এইটো ভূটানৰ বেংক নেকি? বেংক অফ ভূটান, BOB, বেংক অফ ভূটান। আৰু এতিয়া টেগ লাইন মাৰি ৰাখিছে। ভূটানৰ ৰোডবোৰ চাওক ইমান ধুনীয়া। হেল্ল' গাইজ, এইটো ভূটানৰ হ'ল হেংগিং ব্ৰিজ। এইফালে আৰু এটা ব্ৰিজ আছে, কিন্তু এইটো হেংগিং নহয়, বাট এইটো হেংগিং। এইটো 2-4টামান চিৰ্কলৰ ওপৰত আছে, এনেকৈ লৰাব পাৰি আপোনালোক। কিন্তু এনেকুৱা এটা ইণ্ডিয়াতে ক'ত বা হ'ল, এটা ইনচিডেণ্ট হ'ল। চিৰ্কলৰ ওপৰত থকা ব্ৰিজটো কেইদিনমান আগতে মানে ছিঙি গৈ বহুত মানুহ মৰিল। তো আমি ইয়াত নাথাকোঁ, আমি মৰিব নিবিচাৰোঁ। এতিয়ালৈ বিয়া কৰা নাই আমি। না আমিনুল, কি কোৱা? এই আমিনুল